পানী একেবাৰে মানে হৈ গ'ল। তাৰপিছত মই চিন্তা কৰিলোঁ ইয়াত কেনেকৈ পানী জমা হ'ল, পানী কেনেকৈ জমা হ'ল খালভাটত। তাৰপিছত মই এই পানীটো ক'ৰ পৰা আহি আছে সেইটো মই খালভাৰৰ পৰা চাই আহি ইয়াতে দেখা পালোঁ পকী ৰাস্তাৰ পৰা মানে এই পকী ৰাস্তাৰ ছাইডৰ পৰাই মানে মই যোৱাকালি ইমান দেখা নাছিল। ৰাতিপুৱা ৰাস্তাত ওলাৰ পিছত এই আমাৰ কালভাৰত একে পানী গোটেইকেইটা জমা হৈ গ'ল। তাৰপিছত মই চিন্তা কৰিলোঁ ক'ৰ পৰা পানী আহি আছে, আহি পেলাই ইয়াত পাকাৰ ওচৰত চালোঁ, পাকাৰ পৰাহে ওলাই আছে পকী ৰাস্তা। পকা ৰাস্তাৰ পৰা ওলাই আছে। ওলাব পাৰে মানে মোৰ সন্দেহ মানে সেই যে 1 মাহ না কিমান 15 দিনমান আগত হেৰি হৈছিল যে ভূমিকম্প, ইয়াতে বোধহয় কিবা এটা ক্ৰেক হৈ পেলাই মানে এইটো ফাঁকা হোৱাৰ কাৰণে সেইটো লাহে লাহে ওলাই আহিছে। তাৰমানে জোৰ কৰি ওলাব নোৱাৰে, তাৰমানে পাকাৰ কাৰণে, পাকা দিয়াৰ কাৰণে। এতিয়া মানে এইটো পাকা দিয়াৰ পিছত এইটো চাইডেদি মানে এইটো অলপ ওলাই আছে বোধহয়, মই এনেকুৱা ভাবি আছোঁ। সকালে আৰু বেছি আছে।